কালি মাৰিছে 38 ডিগ্ৰী, আজি কিমান মাৰিছে ঠিক নাই। আপোনালোকে এইবিলাক কি দেখাব পাৰে, লেট্ৰিনৰ চিট এইবিলাক। মানে মই হাৰ্ডৱেৰ দোকানখনত কাম কৰোঁতো, চ' ইয়াতে বহি থাকোঁ। বহি থাকি কৰিম কি, আপোনাক কাহিনী এটাকে কওঁ। এজন ৰজাৰ, এখন দেশত এজন ৰজা আছিলে। আগতে সৰু ল'ৰা ছোৱালীবিলাকক কয় নহয়, ঠিক তেনেকৈ ৰজাজনৰ ৰাজপ্ৰসাদত এজন মানুহ আছিল। মানুহজনে মানে ইমানেই সকাৰাত্মক চিন্তা কৰি থাকে, মহাৰাজক যদি কোনোবাই কয় যে আমি এখন যুদ্ধ জিকিলোঁ, ই ক'ব বহুত ভাল হৈছে। তাৰপিছত আকৌ আহি ক'ব, ৰজাক ক'ব, মহাৰাজ আপোনাৰ ইমান নম্বৰৰ ৰাণীৰ ইমান নম্বৰ ল'ৰা হৈছে। ই ক'ব যে বা ভাল হৈছে, বহুত ভাল হৈছে। এনেকৈ মানে সি সকাৰাত্মক চিন্তা কৰি থাকে, যিয়েই নকওঁ সি ভাল হৈছে বুলি কয়। এদিন কি হ'ল, ৰজাজনে তৰোৱালখন মানে ধাৰ আছে নে এনেকৈ চাই আছিলে। বহুত দিন চলোৱা নাই তৰোৱালখন কি হৈছে, এনেকৈ চাই থাকোঁতে কি হ'ল, হাতৰ পৰা মানে তৰোৱালখন খহি পৰিতো তেওঁ ভৰি বুঢ়া আঙুলি এটা কাটা গুচি গ'ল, পূৰা টুকুৰা আৰু ভৰি বুঢ়া আঙুলিটো ছিগি গ'ল পূৰা। ছিঙি যোৱা দেখি ভৰি কাটিলে বুলি ৰজাই কৈছে। সেই মানুহজনে কৈছে ভাল হৈছে, বৰ ভাল হৈছে। ৰজাই কি ভাল হোৱা দেখিলি তই, হা? মোৰ তৰোৱাল পৰি ভৰি আঙুলি কাটি গৈছে, তই ভাল হৈছে কৈ আছে। সি কয় নাই, ভাল হৈছে। ৰজাৰ উঠি গ'ল খং, মোৰ ভৰি আঙুলি কাটিয়ে অৱস্থা নাইকিয়া আছে। ই খালি যিয়েই নহওক ভাল কথা হ'লেও ভাল হৈছে, বেয়া হ'লেও ভাল হৈছে। চিপাহী, ইয়াক জেলত বন্ধ কৰি দিয়া। ইয়াক মোৰ চকু আগত নাই কিবা, ইয়াক জেলত বন্ধ কৰা। এতিয়া ক'লে বন্দী কৰি দি গৈছে, ভাল হৈছে। ৰজাই কৈছে কি পাগল এই, তাক গোটেই জীৱনৰ কাৰণে সেই কাৰাদণ্ড দিছোঁ, কি কৈছে ভাল হৈছে। নাই ইয়াক লৈ যা, ই পাগল হ'ল। কাৰাগাৰত দিয়াই ভালে, লৈ যা। লৈ গ'ল। তাৰপিছত চলি আছে। ৰজা এদিন গ'ল চিকাৰ কৰিবলৈ গাঁৱতে গ'ল চিকাৰ কৰি সি চিকাৰৰ ইমান ধান্দাতে সি মানে ৰজাজন মানে আগ পালেগৈ। চিপাহীবিলাক পিছতে থাকিলে, ৰজাজন আগ পালেগৈ। আগ পাওঁতে সিহঁতক পাই গ'ল ৰজাক অকল আদিবাসী মানুহবিলাকে। এইবিলাক গছৰ পাত চাত কিনি থাকে, ধেনু কাৰ লৈ থাকে নহয়, আদিবাসী মানুহে পাই গ'ল। পাই পেলাই তাক কি কৰিব, ইয়াক ধৰি বান্ধিলে। বান্ধাৰ পিছত কৈছে ইয়াক বলি দিম আমি মা কালীৰ ওচৰত, আমাৰ সিহঁতৰ নিজৰ মা কালী বা কিবা এটা ভগৱানৰ ওচৰত তেওঁক বলি দিব। এতিয়া ৰজাটো ভয় খালে, ডাঙৰ কথা হ'ল, মই ক'ত ফচিলোহি, এতিয়া মোক বলি দিব, কি হ'ব। তাৰপিছত আদিবাসীবিলাকে তাক কৰিলে কি, গা পা ধুৱাই মালা চালা পিন্ধাই আৰু ৰেডি কৰিছে আৰু, বুজা নাই। তাৰপিছত তেনেকুৱাতে দেখিছে তাৰ ভৰি আঙুলিটো কাটা। আদিবাসী মানুহে কৈছে এইটো ডাঙৰ কথা হ'ল, কাৰণ নিখোজ মানুহ এজনহে আমি বলি দিব পাৰোঁ, যে কাৰো গাত একো ক্ষত বিক্ষত নোহোৱা, কাটা নোহোৱা, এনেকুৱা মানুহজনকে আমি বলি দিওঁ, ইয়াকতো দিব নোৱাৰোঁ, কি কৰা যায়। ক'লে হ'ব, ইয়াক এইবাৰ কাৰণে এৰি দে, আমি বেলেগ বিচাৰি পেলাই বলি দিম। ৰজাজনক এৰি দিলে। ৰজাজনক এৰি দিয়াৰ পিছত ৰজাজন আহি পালেহি। আহি থাকোঁতে চিন্তা কৈছে ভাগ্য ভাল বাচিলোঁ দেই, সেইদিনাখন যদি ভৰিটো মোৰ নাকাটিলেহেঁতেন, আজিতো মোৰ চিধাই গৈ সি সেই কাৰাগাৰত সোমাইছে যে মানুহটোক, তাৰ ওচৰলৈ গ'ল। তাৰ ওচৰত গৈ ক'লে তই পেলাই ওলা, ইয়াক উলিয়াই আন। তই কি কৈ আছিলি সেইদিনাখন, ভাল হৈছে বুলি কৈছিলি, তই ঠিকেই কৈছ, ভালেই হ'ল। তোৰ মোৰ ভৰি আঙুলিটো কাটাৰ কাৰণে আজি মোক বলি নিদিলে। বাৰু ঠিক আছে, সেইটো কাৰণে ভাল হৈছে কৈছিলি, ঠিক আছে, কিন্তু তই জেলত সোমোৱাৰ কাৰণে ভাল হৈছে বুলি কৈছিলি যে কিয়? তাৰপিছত সি হাঁহি পেলাই কৈছে চাওক, আপুনি গ'লহেঁতেন চিকাৰলৈ, লগতে মোকো লৈ গ'লহেঁতেন। আপুনি মোক লৈ যোৱাহেঁতেন, মোৰতো ক'তো ক্ষত বিক্ষত নাই। আপোনাৰ লগত যদি মোক ধৰিলেহেঁতেন, আপোনাৰ বুঢ়া আঙুলিটো কাটা এই
এৰি দিলেহেঁতেন, কিন্তু মোকটোতো দিলেহেঁতেন বলি। বুজি পাইছে কথাটো? ঘূৰি 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 ক'ত আহি সি হয় জানক বা নাজানক সি ভাল ভাল বুলি কৈছিলে, কিন্তু পৰিস্থিতিয়ে এনেকুৱা কৰিলে যে সি ভাল ভাল কোৱা কাৰণটো লগত মিলি গ'লি। সদায় পজিটিভ চিন্তা কৰিব লাগে মানুহবিলাকে। কাহিনীটোৰ মূল মন্ত্ৰ এইটোৱে। এতিয়া চাওক, ক'ৰবাত এতিয়া বাল্টিং এটা দেখিছে, বাল্টিংটোত পানী আধা বাল্টিং আছে, আৰু চবকে মাতি আনি সুধিছে বোলে এইটো কি দেখিছ তই? চবে বেলেগ কয় এইটো বাল্টিং আধা খালী হৈ আছে, চবে কয় আধা খালী হৈ আছে। তাৰে মাজত এজনেহে ক'লেহি যে নাই এইটো বাল্টিং আধা ভৰ্তি হৈ আছে। বুজি পাইছে? যিকোনো বস্তু এটা চোৱাৰ এটা দৃষ্টি থাকে। কোনটো দৃষ্টি দি আপুনি চাইছে, এটা ভাল দৃষ্টি দি চাইছে নে বেয়া দৃষ্টি দি চাইছে, সেইটো আপোনাৰ লগত কথা। সেইটো বস্তুত লাগিলে বেয়া হ'ব পাৰে, কিন্তু আপুনি যদি ভাল দৃষ্টি দি চাইছে আপুনি সেই ভালটোৱেই বুজিব। আৰু যদি আপুনি ভাল বস্তু এটাও যদি বেয়া দৃষ্টি দি চাইছে তেনেহ'লে সেইটো বেয়াই দেখিব। এতিয়া আজিৰ কাহিনীটো শুনি আপুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ অনেক আছোঁ। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।